আজি গৈছিলোঁ আচলতে মামাহঁতৰ ঘৰলৈ। বহুত দিন আচলতে ব্লগো দিয়া নাছিলোঁ আৰু মামাহঁতৰ ঘৰত যিহেতু ফুৰিব গৈছিলোঁ, মই বোলো ভিডিঅ'টোকে কৰিলোঁ, নহয় জানো? ইপিনে আকৌ মামাৰ ঘৰ বুলি ক'লে বেলেগ আৰু গাঁৱৰ পৰিৱেশ হ'ব পাৰে, ইয়াতে সৰুৰ পৰা ডাঙৰ হোৱা ন, গতিকে অলপ বেলেগ ধৰণৰ মানে ফিলিংছ আহি যায়। সৰুৰ পৰা ইয়াতে ডাঙৰ হ'লোঁ। প্ৰথম আহি কি মামা ককাৰ ওচৰত যোৱাটোতো কৰ্তব্যই আৰু। সিপিনে সেইকেইটা দেখিছে নহয়, সেইকেইটা হৈছে ভঁৰাল। মামা ককাৰ বয়স বহুত হৈছে, প্ৰায় 100 হ'বলৈ আৰু এবছৰমান বাকী আছে। অলপ অসুস্থ হৈছে যদিও 100 বছৰীয়া মানুহজন চাই সুস্থই। এইজনেই মোৰ ককা। আইতা ক'ত গ'ল তাকেই বিচাৰি বিচাৰি অলপ হেৰি কৰিছিলোঁ। আইতা মানে আইতা বুলি ক'ব গ'লে আচলতে আমাৰ মাৰ নিজৰ মাকজনী মৃত্যু হ'ল। মৰাৰ পাছতে আকৌ এজনী বিয়া পাতিলে, কাৰণ ককাও যে অকলশৰীয়া। অলপ সময় এনেকৈয়ে ককাহঁতৰ লগত আইতাৰ লগত কথা পাতিলোঁ, ভাল লাগিলে। বহুত দিনৰ মূৰত ইপিনে ভিডিঅ' কৰি থাকিলোঁ। আৰু এইখন বোলে 40-50 বছৰ হ'ল ফেনখন। আৰু এইটো হৈছে মোৰ মামাৰ ল'ৰা। অলপ বাহিৰলৈ ওলাই গ'লোঁ, ধুনীয়া সেউজীয়া বননিৰ মাজত। দেখিছে কেনেকুৱা সেউজীয়া 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 গাঁৱৰ হ'ব পাৰে। এইটো হৈছে মোৰ মাৰ খুৰীয়েকৰ ঘৰ, মানে খুৰাকৰ ঘৰ। আৰু যে ফোনত কথা পাতি আহিছিল, সেইজনী হৈছে মোৰ মাৰ খুৰী। দেখাই পাইছে নহয় আপুনি, গাড়ী বা বাইকখন ল'লে যিমান মনত শান্তি লাগে, মামাহঁতৰ ঘৰত এখন নাও আহি আছে। নতুন সম্পত্তি, নতুন সদস্য। এইটো হৈছে পুখুৰী। ইয়াতে আপোনাৰ সকলো ফ্ৰেছ মাছ পাব। আপোনালোকে যে বজাৰত খায় ঔষধ মৰা মাছ, তেনেকুৱা মাছ একো নাপায়। এইটো হৈছে মোৰ মামাৰ ৰুম, মানে মামা অকলশৰীয়া এতিয়া। মামাই অকলেই খায়, তাতে আহিলোঁ। মামাই চাগে ভাত বনাই কামলৈ গুচি গ'ল। ভাতকেইটা যদি বনাই থৈ গৈছে, অলপ চুৰ কৰি খাওঁ বুলি ভাবিছিলোঁ, কিন্তু কি হ'ব, ভাতকেইটা খাই থৈ গ'ল। গোটেই শেষ মানে। অলপ দালিহে আছে, সুদা দালিকণনো কি খাম, গতিকে সেই ভাজে থৈ দিলোঁ। অৱশ্যে গাঁও বুলি ক'লেও আজিকালি কাৰেণ্ট হৈছেই, ফেন আছে। আগতে একো নাছিলে, হয়তো ফেনখন বহুত ওচৰত মূৰত লাগি যাওঁ অৱস্থা। ঘৰবোৰ দেখাত এনেকুৱা হ'লেও ইয়াতে শান্তি পোৱা যায়। ইয়াত গাড়ী মটৰৰ হাই হুলস্থুল নহয়, চাৰিওপিনে চৰাই চিৰিকটিৰ হাই হুলস্থুল হয়। ইয়াত প্ৰদূষণ বোলা একোৱেই নাই। ৰাস্তা ঘাটবিলাক আপোনাৰ একেবাৰে কেঁচা হ'লেও কিবা এটা ভাল লাগি যায়। ইয়াতে যে সৰুৰ পৰাই ডাঙৰ হোৱা, আৰু যিমানেই নকওঁ গাঁৱৰ পৰিৱেশটো বেলেগ। এইবিলাক হৈছে মৰাপাট শুকুৱাই থৈ দিছে, এইবিলাকৰ পৰা ৰুচি হ'ব। পিছত আপোনালোকে জানিব, কেতিয়াবা যদি প্ৰথমৰ পৰা পাওঁ নিশ্চয় মই বনাই দেখুৱাম আপোনাক। এইপিনে জংঘলৰ মাজত আহি দেখিলোঁ এজোপা গছ, যিজোপা গছ মই বহুত আপোনাৰ টাউনতো তেনেকুৱা গছ দেখা নাই। ইমান ধুনীয়া লাগিছে, ফুল ফুলি আছে। পখিলাবোৰো যেন গাঁৱলীয়া, একেবাৰে সোজা, লাৰিব খুজিলেও উৰি নাযায়। ফুলৰ মৌচুমী আছে, চাওকচোন ফুলটো কিমান ধুনীয়া, নহয় নে? কিবা গছডাল উঘালি ঘৰলৈ লৈ যাওঁ লাগি যায়, নহয় জানো? কিমান ধুনীয়া লাগিছে চাওকচোন। যদি ঘৰত টাবত ৰোৱা যায় কেনেকুৱা লাগিব। এইপিনে আকৌ মোৰ মাৰ খুৰীয়েকে কাপোৰ বৈ আছে। কাপোৰ মানে বিহু যে আহিছে, বিহুৰ কাৰণে গামোচা বৈ আছে। আইতাই ক'লে তেওঁক হেনো কাপোৰ বব দিছে, প্ৰতি 10খনৰ বদলি তেওঁক এখন দিব। আৰু এনেকৈ কাপোৰ বৈ চলে, খেতি বাতি কৰি চলে। এটা সুন্দৰ জীৱন, লাখ বিলাসী বা সপোন কিছুমান নাথাকে। আমাৰ যেনেকৈ টাউনৰ মানুহবিলাকে গাড়ী কিনিম, অমুক কিনিম, তেনেকুৱা সপোন একো নাথাকে। এইটো হৈছে মোৰ মামাৰ ল'ৰা। এইটো হৈছে মামা। এনেকৈ চাৰিওপিনে গাঁৱলীয়া পৰিৱেশ, চৰাই চিৰিকটি। ইপিনে ৰবাব টেঙাকেইটা চাওকচোন, সিহঁতো যেন একেবাৰে অজলা, ইমান তলত লাগিছে। জানে হাতেৰে কোনোবা ছিঙি দিব, তথাপিও জানে কি ধুনীয়াকৈ লাগি আছে। ইপিনে আকৌ তিৱা বিহু চলি আছে। এনেকৈ ঘৰে ঘৰে তিৱা বিহু মাৰি, তিৱা বুলি নহয় আৰু যিবিলাক লালুং সম্প্ৰদায়ৰ পৰা, তিৱা কাৰ্বি, তেওঁলোকৰ হেনো আমাৰ
অসমীয়া মানুহৰ 7 দিন পাছত তেওঁলোকৰ সকলো বিহু হয় বহাগ বিহুৱেই হওক এতিয়া গোটা বিহু নহয় এনেকৈ ঘৰত আকৌ উভতি যাবলৈ সময় হৈ গ'ল আপোনালোকৰ যদি ভাল লাগিল ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি দিব